খাইছিলি নহয় তেতুগুৰিলৈকে মা লাখতিলৈ ৰৈ আছে আজি পাবি মই ঘৰলৈ নাযাওঁ মোক বেলেগো ক'বলৈ লৈ যাচোন খাইছিলি কেলে তই যদি কণ্ট্ৰলেই কৰিব নোৱাৰ ইমান মাল তই খাইছিলি কেলে নহয় ওলা মই পৰিস্থিতিত পৰিহে খাবলগীয়া হ'ল কি ইমান ডাঙৰ পৰিস্থিতি হ'ল গোটেই ফুলটো খাই পেলালি বে কি হ'ল গম পা কি হ'ল মোৰ মালৰ ফুলৰ সাফৰটোৱে হেৰাই থাকিলে ই মাৰিব মই মোক লৈ যা আৰে ভাই নাখাওঁ মই নাখাওঁ মই এৰিলো নহয় নাই মই জিম চিম মাৰি আছো ডায়েট লৈ আছো মই নাখাওঁ মই কালি ৰাতি আচ্ছা ঠিক আছে খা দে ৰচোন ইমান জোৰ কৰিছো এতিয়া খাই দিওঁ খাই দিওঁ কমাই খা দেই পানী নালাগে চিয়াৰ্ছ পানী দি ল আৰে ভাই ই মোৰ লগৰ হয় ই বৰ ধুনীয়া পেক বাকে দেই আজি এই বাকিব নাই একো নাই চলি যায় মোক বাৰু ভাই আজি তোমাৰ লগত মোৰ প্ৰথম বেয়া চেয়া নাপাবা আৰু এনেকৈ চলি যায় আৰু ভাই আমি মোৰো চলি যায় পিছে নামটো তোমাৰ মোৰ নাম RS ৰাজেশ শৰ্মা আৰু তোমাৰ বিপি জানা প্ৰায় এই নহয় বিপ্লৱ পাটোৱাৰী বিপ্লৱ পাটোৱাৰী দামী নাম এইটো মোৰ লগৰ দেই ই মাল চাল নাখায় বাৰু ই নাখায় নে ই দুটা এটা চাটনা খাব2 hours later. ভাই খাও লাষ্ট মাৰ চাটনা দেই এই চাটনা চাটনা ক'ত তই গোটেই চাটনা খাই পেলালি ধেত চালা ইমান দেৰি অহা নাই চাটনা গিলাচ ৰেডি কৰি বহি আছো এতিয়া বুটে গজালি মেলি বহি অত দেৰি পৰা মই গিলাচ কেইটালৈকে চাই বহি আছো ই অহাই নাই তাকে বে কিয় বা অহা নাই ইমান দেৰি আহি গ'ল লৈ গিলাচ চিলাচ ৰেডি হৈ আছ আৰে ভাই মইতো লৈ আহিলো আকৌ আৰে তো ইমান দেৰি হ'ল কেলে নহয় ওচৰতে আমাৰ যে আমাৰ যে দীপেন কাই হয়তো মাল কিনিবলৈ গৈছে নহয় জহনীটো সৈতে দেখাই বুলি চাইডতে দোকান এখন মই চুচুক চামাককে ৰখি আছো ঘৰত আকৌ দেখক নহ'লে ঘৰত লগাও সি আকৌ মই ভাবিলো আকৌ তই বোলে গাৰ্লফ্ৰেণ্ডক বা ফুৰিবলৈ গ'লি নেকি কি ফাল্টু কথা ক'বলৈ মোৰ গাৰ্লফ্ৰেণ্ড আছে নি মোৰ বেকআপ হোৱা নাই নে তোৰতো বেকআপ হোৱা এমাহ মানেই হ'ল পিছে তোৰ তাইলে মনত পৰে নাই মোৰ আকৌ তাইলে কেলে মনত পৰিব মোক ছোৱালী পাগল পাইছ নি এজনীৰ লগত বেকআপ হ'ল কাইলৈ আৰু এজনী পৰিব কাইলৈ আৰু এজনী বেলেগ এজনী আহিব 10জনী আহিব এই ভাই প্ৰেমত যে 10-20 জনী ছোৱালী পৰি থাকে এজনীৰ কাৰণে যে মৰা মানুহ নহয় গম পাইছ ভাল কাম এটা কৰিবলৈ গৈ আছো অলপ ফটুৱা কথাবোৰ নুলিয়াবি মইহে তাইক এৰিলো কাৰা খাম আকৌ কা দে কমাই দিবি পানী কমাই খাম বহুত ভাল পাইছিলো তাইক বহুত মৰম কৰিছিলো ল'ৰা কিন্তু এৰি দিলে তাই তই দুখ নকৰিবি এতিয়াও বহুত মনত পৰে তাইলে চা ল'ৰা দি থৈছো যি কয় সেইটোকে শুনিছিলো তাইক শ্বপিঙো কৰি দিছিলো আনকি তাইক স্কুলতো থৈ আহিছিলো বে স্কুলত আৰে তাই স্কুলত কি পঢ়িছিলে মাষ্টৰনী কয় নেকি নহয় তাত পঢ়ি আছিলে তাই কিহত পঢ়ে তাই ক্লাছ 8ত তই এইটো ছোৱালীজনী ভাল পাইছ আৰে ভাই ইমান সৰু ছোৱালীজনী চাগে গাখীৰে এৰা নাই যে
তই নিবা নেকি মালেই নাই তই ৰচোন ৰ তই খং নকৰিবি আহা আহা তই মই খাম তই মই তই মই খাম মইহে আনিছিলো কিবা আৰে লাল ক ওলাই আৰে মোবাইলটো চুইচ অফ হৈ থাকে টাইমটো চা না তই ঘড়ী পিন্ধি আহিছ ন চাইছো ৰ ল'ৰা মই আজি ঘড়ীয়ে পিন্ধা নাই ঘড়ীয়ে পিন্ধিবলৈ পাহৰিলো পাতকেলা পেকটো খা খাইছো মোৰ এইটো খালি তই খাই পেলালি আৰে বাবা মোৰ নিজৰটো খাব তই নিজৰটো খালি মোৰটো মই খালি নহয় নহয় ঐ ই খালে ই দেখোন মালে নাখায় কিন্তু আজি খালি নহয় আজি খালে তই ঘড়ীটো চাবলৈতেনে ঘড়ী মই পিন্ধাই নাই কেনেকে খাম তই ঘড়ীটো পিন্ধোতেনে চাবলৈতেনে পৰিলে মই ঘড়ী চাম কেনেকে পিন্ধাই নাই নহয় তই চাবলৈতেনে গাইজ ভিডিঅ'টো চাই অকণমান হ'লেও যদি ভাল লাগিলে অকণমান হ'লেও যদি আপোনালোকে হাঁহিলে দেন ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব কমেণ্ট এটা দিব আৰু চেনেলটো বহুতে ছাবস্ক্ৰাইব নকৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইবোৰ মাল চাল আপোনালোকে নাখাব আমি জানে আমি এণ্টাৰটেইনমেণ্টৰ কাৰণে অকণমান বনাইছোঁ আৰু মাল চাল একেবাৰে নাখাব বেয়া বস্তু ক'ত যাম ময়ো যাম পইচা মিলাব লাগিব আকৌ দাম বাঢ়িল আকৌ 200কে মিলাম এইটো কটাই নাই ৰ কাটি কাটি আছে